খণ্ড ৯ ভাস্বতী আৰু নীলাক্ষীৰ হাঁহি বন্ধ হৈ গ'ল। অলপ লাজো লাগিল। সিহঁত হোষ্টেলৰ বান্ধৱী কেইজনী ক'ৰবাত লগ হ'লে স্থান কাল পাত্ৰ পাহৰি যায়। গোটেই পৃথিৱীখন যেন সিহঁতৰ দখলত আজি। ৱাৰ্ডেনে এনেই গালি নাপাৰে। দুজনী ছোৱালী লগ হ'লে তোমালোকে বিয়া ঘৰ কৰি পেলোৱা কিয় হে? ইমান উদ্ধত? আমিও তোমালোকৰ বয়স পাৰ কৰি আহিছোঁ, এনেকুৱা নাছিলোঁ। ৱাৰ্ডেনৰ নিত্য সংলাপকেইটা সকলোৰে মুখস্থ হৈ গৈছে। এই সংলাপ মাতি ৱাৰ্ডেন দুপদুপাই নিজৰ কোঠালৈ যায়গৈ। নীলাক্ষীয়ে এদিন এনে মুহূৰ্ত এটাৰ পিছতে বুজুতকৈ কৈ পেলাইছিল, জাতীয় সংগীত গোৱা হৈ গ'ল আজিলৈ, ব'ল এতিয়া। গীৰ্জনী মাৰি ছোৱালীবোৰে হাঁহি দিছিল। খঙৰ ভমকত গুচি যোৱা ৱাৰ্ডেনে হাঁহি শুনি প্ৰায় পাগলীৰ দৰে চিঞৰি উঠিছিল, অসভ্য অসভ্য, তহঁতৰ মাৰ বাপেৰে এইবোৰ শিক্ষা দি মোক জ্বলাই খাবলৈ পঠিয়াইছে। তাৰ পিছত দুটামান অশ্লীল শব্দ। শিক্ষিতা মহিলাই বেয়া শব্দ উচ্চাৰণ কৰিলে কাষত থকা আন নাৰীসকলেও লাজ পায়, যিটো পুৰুষৰ ক্ষেত্ৰত ব্যতিক্ৰম। লুৎফাই কাণত সোপা দি কৈছিল, চিহ, ৱাৰ্ডেন বাইদেৱে ইমান বেয়া শব্দ ক'ব পাৰে। নীলাক্ষীয়ে তপৰাই কৈছিল, কি হ'ল পিছে? মাইকী মানুহে বেয়া শব্দ ক'লে ভাল নালাগে। লুৎফাই অস্বস্তিৰে ক'লে, কিয়? খং গালি এইবোৰ পুৰুষৰ একচেটিয়া সম্পত্তি নেকি? ক'লেও ভাল হৈছে গালি পাৰিছে। ভাস্বতীয়ে হঠাতে হাঁহি পেলালে কথাবোৰ ভাবি। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান নাট্টাই আচৰিত হৈ ভাস্বতীলৈ চালে। ভাস্বতীয়ে ঘূৰাই দিয়া কিতাপখন লৈ ৰেজিষ্টাৰ বুকত এণ্ট্ৰি কৰিব খুজিও তেওঁ ৰৈ গ'ল। হাঁহিলা যে? ভাস্বতী অপ্ৰস্তুত হৈ গহীন হৈ গ'ল। তাই ক'লে, নাই মানে এনেই কথা এটা মনত পৰিল। কথা পাতিলেও হাঁহা, কথা মনত পৰিলেও হাঁহা। বুজিছা, তোমালোকৰ বয়সটো হঁহাৰ বয়স। এনেকৈয়ে হাঁহি হাঁহি ওলাই যোৱা বহু ছাত্ৰক মই কেইবছৰমানৰ পিছত যেতিয়া লগ পাওঁ, তেতিয়া মই আগৰ হাঁহিটো সিহঁতৰ মুখত বিচাৰি চলাথ কৰোঁ। এই নিৰ্মল স্বতঃস্ফূৰ্ত হাঁহি চিৰকাললৈ হেৰাই যায়। কোনোবা আহে দেউতাকক মেডিকেলত ভৰ্তি কৰাবলৈ, কোনোবাই চাকৰি নাপাই পঢ়ি কিডাল হ'ল বুলি মোৰ ওচৰত আহি হুলুঙীয়াহ কাঢ়েহি। কালিও এটা ল'ৰা আহিছিল বুজিছা। আমাৰ ইউনিভাৰ্চিটিৰ সহ-সাধাৰণ সম্পাদক আছিল এসময়ত। ৰাজনীতিত নামিল, ইলেকশ্যন খেলি হাৰিল, মাটি বাৰী বহুত বিক্ৰী কৰি সৰ্বশান্ত হ'ল। এতিয়া পিছে কি হ'ব? ভাস্বতীয়ে উৎকণ্ঠাৰে সুধিলে। কি হ'ব আৰু? সি চোকা ল'ৰা আছিল। মই ক'লোঁ, তোমাৰ দৰে ল'ৰাৰ মূৰত ৰাজনীতিৰ ভূত লম্ভিল কেনেকৈ? তুমি জানো তোমাৰ বন্ধু ললিত দলেৰ হোষ্টেল খৰচ বহন কৰিবলৈ পুৱা গধূলি টিউচন লোৱা নাছিলা? সি আচৰিত হৈ সুধিলে মই কথাবোৰ কেনেকৈ জানিলোঁ বুলি। মই সকলোৰে খবৰ ৰাখোঁ। সেয়ে মই তাক ক'লোঁ, তুমি বৰ অন্তৰ খোলা ল'ৰা, সৎ আৰু মৰমীয়াল। ৰাজনীতিকৰ থাকিব নলগীয়া আটাইকেইটা গুণ তোমাৰ স্বভাৱত আছে, গতিকে ভুল পথে গৈছিলা তুমি। তেওঁ কি ক'লে তেতিয়া? কি ক'ব, চকু পানী ওলাই আহিল তাৰ। মই তাক উপদেশ দিলোঁ গৱেষণা কৰিবলৈ। জুলজিৰ সি বৰ মেধাৱী ছাত্ৰ আছিল। সি জীৱ-জন্তু প্ৰেমী। এবাৰ আমাৰ লাইব্ৰেৰীৰ তলৰ ডেমেজড বুক ৰুমত এডাল বিচিত্ৰ ৰঙৰ সাপ সোমাইছিলহি। ওচৰত চাৰিওফালে চাহ বাগিচা আছে, নানা ধৰণৰ সাপ আহে। সাপডাল মাৰিবলৈ যো-জা কৰোঁতেই সি গম পাই দৌৰি আহি ওলালহি। অলপো ভয় ডৰ নোহোৱাকৈ সি ওচৰৰ পৰা সাপডাল চাই সাপৰ ৰূপৰ প্ৰশংসাত পাগল হৈ গ'ল। আহ, কি ৰং! মূৰৰ ফণাৰ কাষত সোণোৱালী দুডাল আঁচ।
সি ঠাৱৰ কৰিলে প্ৰজাতিটো ভাইপাৰ, কিন্তু এনে ৰঙৰ সাপ সি কস্মিন কালে দেখা নাই। সাপ মৰা নহ'ল আৰু ফেনাইল ছটিয়াই বাহিৰ কৰা হ'ল। সি লাইব্ৰেৰীত বহি এনচাইক্ল'পিডিয়া চলাত কৰিলে। কি হ'ল জানা? মোকো বিভিন্ন সাপৰ বৰ্ণনা দি সি ইমান মুগ্ধ কৰিলে যে পূৰ্বতে কাহানিও ইণ্টাৰেষ্ট নথকা এটা বিষয় মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ দিনে ৰাতিয়ে। কি বিষয়? এবাউট স্নেক, সাপৰ বিষয়ে, বুজিছা ভাস্বতী? বুলি নাথে সৰুকৈ হাঁহি এটা মাৰিলে। ভাস্বতীৰ নাথ বোলা মানুহজনক খুব ভাল লাগি গ'ল। লাইব্ৰেৰীত এনে ব্যক্তিৰেই প্ৰয়োজন। ভাস্বতীৰ আন এটা কথাটো মানুহজনক ভাল লাগিল। মানুহজনে কিতাপৰ খবৰৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মনৰ খবৰো ৰাখে। নাথদা, সেই ল'ৰাজনে এতিয়া গৱেষণা কৰিবনে? কৰিব। কালি মোক সি কৈছে এই বিষয়ে। মই তাক কৈছোঁ, গৱেষণা কৰি কলেজত নোসোমাবা, কিবা এটা ভাল কাম কৰিবা। আজিকালি চৰকাৰী পইচা খাবলৈ মানুহ জীৱ জন্তু প্ৰেমী হঠাতে হৈ পৰি NGO খোলে, ঘোচ দি ফৰেষ্টৰ চাকৰিত সোমায়, চোৰাং চিকাৰীৰ সৈতে লেনদেন কৰে, ঘৰত বাঘৰ ছালৰ পৰা হৰিণৰ শিঙলৈকে সজায়। এই ভণ্ড বন্যপ্ৰেমীবোৰক বাধা দিবলৈকে তুমি কিবা এটা ডাঙৰ কাম কৰা। ল'ৰাজনে কি বুলি কৈছে নাথদা? সি কৰিব। নৰ্থ ইষ্টৰ লুপ্তপ্ৰায় প্ৰাণী এটাৰ ওপৰতে সি গৱেষণা কৰিব। বৰ ভাল হ'ব। ময়ো তেওঁক লগ পালে ক'ম। পিছে তেওঁৰ নামটোৱে নাজানিলোঁ। ভাস্বতীৰ কথাত নাথে হাঁহিলে। উপকূল বৰুৱা, 6 নং হোষ্টেলত আছে সি। লগ পাই যাব পাৰা। পিছে তুমি কিতাপ নিনিয়া নেকি? কথাকেই পাতি থাকিলোঁ। ক্লাছ নাই নেকি? ভাস্বতীয়ে তৎক্ষণাত ঘূৰি চালে। এটা ক্লাছ আৰম্ভ হ'বই এতিয়া। অফ পিৰিয়ড কেনেকৈ গ'ল গমেই নাপালোঁ। আজি মই কিতাপ নিনিওঁ নাথদা। মোক কোৱা, কিবা বিশেষ কিতাপ আছে নেকি? বিচাৰি থওঁ। মানে আছে এখন। কেমুৰ দ্য আউটছাইডাৰখন আছে নেকি? ভাস্বতী, তোমাক এটা কথা সোধোঁ। তুমি সমাজশাস্ত্ৰৰ ছাত্ৰী, কিন্তু যোৱা এটা মাহে তুমি এদিনো তোমাৰ বিষয়ৰ কিতাপ নিয়া মই দেখা নাই। কেতিয়াবা অসমীয়া বিভাগৰ, কেতিয়াবা ইংৰাজীৰ, দুদিনমান পেইণ্টিঙৰ, কবিতাৰ কিতাপ নিয়াও পালোঁ। কি কথা? ভাস্বতীয়ে ইতস্ত কৰি ক'লে, নাথদা, লাইব্ৰেৰীৰ কালেকশ্যনছ দেখি মোৰ লোভ বাঢ়ি গৈছে। পৃথিৱীখনত কিমান জানিব লগা বিষয় আছে। মোৰ পঢ়িব লগা বিষয় পঢ়িবই লাগিব। তাৰোপৰি ক্লাছ ভালদৰে হোৱাই নাই। এই সময়তে যদি মই আন বিষয়ৰ কিতাপ 2-এখন পঢ়ি ল'ব পাৰোঁ, মোক নৰ্মছ পাবলৈও নালাগে, মুঠা ফুটা ৰিজাল্ট কৰিবলৈও নালাগে। আচৰিত, সকলোৱেতো ইয়াত ভাল ৰিজাল্টৰ বাবেই প্ৰতিযোগিতাত নামে। মোৰ তেনেকুৱা একো আশা নাই নাথদা। মই মোৰ বিষয়টো ভাল পাই পঢ়িম, ফাৰ্ষ্ট ক্লাছ পাবলৈ নহয়। মই যি বিষয়ে পঢ়োঁ মনত ৰৈ যায়। পৰীক্ষাৰ বাবে পঢ়ি পিছত মই পাহৰি নাযাওঁ। ঠিক আছে, তুমিও এক ধৰণৰ ছোৱালী। মই বাৰু কিতাপখন বিচাৰি থ'ম, তুমি কাইলৈ লৈ যাবা। আছে কিতাপখন। ফ্ৰেঞ্চ ভাষাৰ পৰা জোচেফ লেৰেডে অনুবাদ কৰিছে। কোনোবাই নিছে যদি মই চাই দিম। ভাস্বতী অবাক হৈ গ'ল। নাথদাৰ ইমান স্মৃতিশক্তি প্ৰখৰ। আধা পকা ক'লা দাঢ়িৰে সৈতে নাথদাক এজন ঋষিতুল্য মানুহ যেন লাগে। ভাস্বতীয়ে ক'লে, নাথদা, মই আটাইতকৈ ঈৰ্ষা কৰা মানুহজন আপুনি এই মুহূৰ্তত। কিয়? এই যে বিশাল লাইব্ৰেৰীটোৰ বিচিত্ৰ বিষয়ৰ মাজত আপুনি থাকে, কিতাপৰ গোন্ধ, বিভিন্ন কিতাপৰ সোৱাদ ইচ্ছা কৰিলেই ল'ব পাৰে, লিৰিকি বিদাৰি থাকিব পাৰে,
মোৰ খুব ঈৰ্ষা লাইব্ৰেৰিয়ানবোৰলৈ। নাট্টা গহীন হৈ গ'ল। তাৰ পাছত লাহে লাহে ক'লে, লাইব্ৰেৰিয়ানে কিতাপ ভাল পোৱা হ'লে অসমৰ লাইব্ৰেৰীবোৰৰ এই দুৰৱস্থা নহয় ভাস্বতী। আমাৰ লাইব্ৰেৰীৰ কথা বেলেগ। মই কিতাপৰ প্ৰতি দুৰ্বাৰ আকাংক্ষা থকা মানুহ আছিলোঁ, কিন্তু মোৰ স্কুলৰ কিতাপ কিনিবলৈও সামৰ্থ্য নাছিল। মানুহৰ ইচ্ছা আৰু স্পৃহাৰ পিয়াহ সহজে মৰিলে মনৰ অসন্তুষ্টিৰ তৃষ্ণা বাঢ়ি যায় ভাস্বতী। এই তৃষ্ণাৰ অন্ত নাই। যিহেতুকে মই দুখীয়া আছিলোঁ, ধনৰ স্বপ্নৰ মোক বলিয়া কৰিব লাগিছিল। কিন্তু ধনৰ প্ৰতি তীব্ৰ ইচ্ছা থকা সত্ত্বেও মই সেই ইচ্ছা দমন কৰিলোঁ। নাট্টা অলপ ৰ'ল। তাৰ পাছত আকৌ ক'লে, ধৰি লোৱা মই যদি খুব ধনী হৈ গ'লোহেঁতেন, তেতিয়া হয়তো মই আনক দেখুৱাবলৈ এটা প্ৰকাণ্ড বুক চেল্ফ কৰি দেশী বিদেশী কিতাপ কিনি আনি থলোহেঁতেন। কিন্তু এটা পৃষ্ঠা শান্তিৰে পঢ়িবলৈ মোৰ অৱসৰ বা মানসিকতা নাথাকিলেহেঁতেন। মই জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিব খোজোঁ। মই নিজে জানো মোৰ সন্তুষ্টি ক'ত। এই সন্তুষ্টিৰ বাবে মই বহু লোভ আকাংক্ষা ত্যাগ কৰিব লগা হৈছিল। মনৰ যুদ্ধৰ সন্মুখীন বাৰে বাৰে হৈছিলোঁ। বহু চিন্তা কৰি মই লাইব্ৰেৰিয়ান হ'লোঁ। মোৰ জগতখন ক্ষুদ্ৰ, সেইবাবেই মই সন্তুষ্ট। নাট্টা, আপুনি বাস কৰা মনৰ বিশাল জগতখনৰ বাবে এই পৃথিৱীখনেই ক্ষুদ্ৰ। আপুনি নাজানে আজি আপোনাৰ পৰা মই কি শিক্ষা পালোঁ। হৈছে যোৱা এতিয়া, নাট্টাই অপ্ৰস্তুতভাৱে ক'লে। নীলাক্ষীয়ে এবোজা কিতাপ হাতত লৈ চিৰিৰে নামি আহি চিঞৰি উঠিল, ৱাহ, তুমি আগতেই আহিলা। মই বিচাৰি ফুৰিলোঁ ওপৰত। তেওঁ নগ'লেই কিতাপ আনিবলৈ। নাট্টাৰ কথাত নীলাক্ষী আচৰিত হ'ল। নীলাক্ষী, নাট্টা নিজেই এখন মূল্যৱান কিতাপ। কেইপৃষ্ঠামান আজি ইয়াতে পঢ়িলোঁ। নীলাক্ষীয়ে একো বুজি নাপায় দুয়োৰে মুখলৈ চালে। নাথ আৰু ভাস্বতীয়ে নীলাক্ষীৰ মুখৰ অৱস্থা দেখি এইবাৰ সশব্দে হাঁহি দিলে। নীলাক্ষীয়ে এইবাৰ বাহিৰৰ বৰ্ডখন দেখুৱাই কপত গম্ভীৰ হৈ ক'লে, চাইলেন্স, দেখা নাই বৰ্ডত কি লিখা আছে? তাৰ পিছতে নীলাক্ষীয়েও নাথ আৰু ভাস্বতীৰ হাঁহিৰ সৈতে যোগ দিলে। ধন্যবাদ।